Edes আছে শৰ্মা আছো আহক ভিতৰলৈ সোমাই আহক দাস ভেকলা আজি স্কুল আছিল নেকি নে শৰ্মা ভেকলা দেখো স্কুলত অহা নাই লগৰকেইটাক সোধাতে কৈছে সি বোলে ৱেন শ্বপত গৈছে ৰাতিপুৱা বোলে স্কুললৈ আহোঁতে দেখা পাইছে লগৰবিলাক সি চলি বেয়া হ'ল জানা দাস কি কয় ভেকলাই তাকো ৱেন শ্বপত কেছটো কি শৰ্মা কেছ বিশেষ একো নাই তাক আমি লগ কৰিব লাগিব জানা তাক আমি লগ কৰিলেই গম পোৱা যাব তাৰ কি হৈছে দাস ভেকলাই কোনখন ৱেন শ্বপত যোৱা দেখা পাইছিল ন লগৰবিলাকে শৰ্মা আমাৰ নপাৰা চকুৰ এই বুদ্ধ ৱেন শ্বপখনত দেখা পাইছিল বোলে দাস বলক তে আমি দুটা গৈ কিনে চাই আহোঁ শৰ্মা বলক গৈ চাই আহোঁ দুটাই দাস তাক আমি সিদিনা গৈ কিনে ইমান বুজাই থৈ আহিলোঁ সি বুজি নাপালাক জানা শৰ্মা আজিকালি চলি তৎক্ষণাত বুজি নাপায় বলক দাসৰ লগত যে কি হ'ব মানে ইমান লেজি মানুহটো দাস অলপ বেগ দিয়া গে শৰ্মা গেছো ৰ'বগে বাপাই ইমান ৰ'দত থিয় দি থাকিব নোৱাৰি দেই আগত দোকানখনলৈকে মই যাই থাকোঁ বাপাইও ইমান ভাগৰ লাগছে আজি সূৰ্যটো আজি উঠা ওচৰত আছে পাওঁ দাস আপুনিতো ওচৰত পৰা মানুহবিলাকৰ দৰে থিয় দি লাগে তাড়াতাড়ি আহক শৰ্মা গেছো ৰ'বগে বাপাইও কি ৰ'দ দিছে হাতী দাউৰিবই লাগিলে দাস আপুনি দাউৰিব কে লাগে পেছাত থকা মানুহ শৰ্মা তুমি মোক আৰু ৰহি থাকিলে নে মই ভাবিলোঁ আৰু দাউৰি গ'লে অলপ শুকানতে পাম তোমাৰ কা দাস কি যি হ'ব আৰু আপোনাৰ লগত বলক শৰ্মা বলাতে শৰ্মা আৰু কিমান দূৰ যাব লাগিব দাস পালো আহক আৰু 150 মিটাৰ যাব লাগিব মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হলি মনলে উভতি আহে ৰদালি তোৰে মোৰে ধেমালি চাল্লা আগৰ সৰুকালৰ দিনবিলাক কি ধুনীয়া আছিল মই পাঠশালা স্কুল পঢ়ি থাকোঁতে পম্পীক ভাল পোৱা কথাবিলাক ভাবি কি ধুনীয়া লাগে চাল্লা মোৰ বৰ বুৰ্বক চলি আগতে পাঠশালা স্কুলত পঢ়ি থাকোঁতে পম্পীক মই কথাটো কৈ দিব লাগিছিল যদি মই আগতে কথাবিলাক ক'লো হয় আজি মই তাইৰ লগত বিয়াই ওলাগাই হাই মই কি কৰি ভালো বেলা দেখোন নায়েই যাই থাকিব লাগিল আৰু মই আজি 3 দিন হ'ল গা ধুৱাই নাই আজি গা ধুৱা লাগিব দাস সেইটোতো আমাৰ ষ্টুডেণ্ট ভেটেয়েই তাক নোসোধা কিয় ভেকলাৰ কথা সি জানিব পাৰে দে তাৰ লগতে থকা সি শৰ্মা কথাটো হয় ৰ একে সোধা ভাল হ'ব ৰ লগতে থাকাই তাৰ শৰ্মাটো তাক বেদে মাত দিবিচোন অলপ পিছফালৰ পৰা কোনেনো মাতে আমি মাতিছিলো ৰবা তুমি পিছফালে ঘূৰিটো চোৱা ৰতন ছাৰ আৰু বিজয় ছাৰ দেখোন ছাৰ নমস্কাৰ হ'ব বেদে হ'ব ছাৰ আপোনালোকে ক'ৰ পৰা আহিলাক ক'ৰবালৈ যাব হ'বলা আমি দুটা স্কুলৰ পৰা আহিলো ৰবা তোমাক এটা কথা সুধিব লগা থকাৰ বাবে তোমাক ৰখালো ৰবা ছাৰ কওকচোন কিবা কথা মানে বেদে তুমি ভেকলাক দেখা পাইছিলা নেকি মানে আমি ভেকলাক বিচাৰি ইয়ালৈকে আহিছো ভেকলাক বিচাৰি ইয়ালৈকে আহিছে কথাটো কি ছাৰ কথাটো তোমাক আমাৰ দাসে ক'ব দিয়ক দাস কগে শৰ্মা কথাটো মই কৈ আছো ৰ'ব কথাটো হৈছে কি কালি সি এখন পাৰ্কতে বহি কিনে মন মাৰি আছিল মন মাৰি থকাৰ বাবে আমি দুটা তাক যাই কিনে কাষত সুধিলো কিয় মন মাৰি আছিল তাৰপিছত সি কথাটো ক'লাক এটা বোলে ছোৱালী সি ভাল পাইছিল তাকো মনত পাৰাই কোৱা নাই ছোৱালীটো ভাল পাওঁ বুলি পিছত ছোৱালীটোৱে বেলেগ ল'ৰা পাই তাৰ পৰাই গুচি গৈছে পিছত আৰু আমি শৰ্মা আৰু মই তাক বুজালো ভালকে সি বুজি পালাক স্কুলত যোৱা নাই তাক যাবৰ কথা ক'লো
এতিয়া আজি স্কুল অহা মানুহেই চাওঁ যদি স্কুলত সি আজি নাহিল তাৰপিছত লগৰবিলাকক সোধাতে কৈছে কি সি উইয়ান শ্বপত আছে সেইকাৰণেহে আমি দুটা উলিয়াই আহিলোঁ তাকে হা ভেকলাক তাকো উইয়ান চবত দেখা পাইছি বেদে সেইকাৰণেতো আমি তাক বিচাৰি উইয়ান শ্বপলৈ যাম বুলি আহিলোঁ এই ছাৰ ভেকলাৰ কথা মই জানো মই তাৰ লগত থাকোঁ কিন্তু মই জানাত সিটো মদ নাখায় তাৰ কিন্তু খুৰীয়াকৈ তামান মদ খায় নে সি খুৰীয়াকক গেলি উইয়ান শ্বপত মদ আনবা গৈছিল তাকে যাওঁতে হয়তো তাৰ লগৰবিলাকে দেখা পাইছিল বেদে তেনেকুৱা হ'ব পাৰে লগৰবিলাকেও দেখা পাওঁ বুলি কৈছে উইয়ান শ্বপত যোৱা এই ছাৰ তেনেকুৱা বুলি নহয় যাওক সি মদ নাখায় সি আলু চিপছ আৰু জ্বালা ভাজা খায় তেনেহ'লে ভাল কথা এইগিলা খাব নালাগে নহয় এইগিলা বেয়া বস্তু এতিয়া চোৱা আমাৰ দেউতাৰে কথা কওঁ ইমান বয়স হ'ল আমি এইবিলাক মুখত দিয়াই নাই বেদে শৰ্মাই ঠিকে কৈছে এইবিলাক নাখাবা দেই এইবিলাক বেয়া বস্তু নে তুমি কিবা খোৱা কৰিছা মনে মনে নাই নাই ছাৰ এইবিলাক নাখাওঁ মই এনেই মাজে মাজে মই তুলসী নকাই শিখৰ খাওঁ অলপ কিন্তু মই মধু বুলি ভাবি খাওঁ দাক তুমিও খোৱা মানে মনে মনে ছাৰ এনেই অলপ চুফাৰী বুলি ভাবি এই ল'ৰা এইবিলাক নাখাবা দেই এইবিলাক বেয়া বস্তু আজি তুমি তুলসী নকা খাইছা কালি তুমি তুলসী মিলাই খাবা এইবিলাক ভাল কথা নহয় দেই নাখাবা আজিৰ পৰা হয় ছাৰ নাখাওঁ দাক আজিৰ পৰা আৰু তেনেহ'লে শৰ্মা আমি আৰু ভেকলাক বিচাৰি নাযাওঁ নেকি স্কুললৈকে যাওঁ দাস নাযাওঁ আৰু তাক বিচাৰি আমিতো গমেই পালোঁ তাৰ কথা বেদে তুমি নহ'লে গৈ থকা আমি আৰু আগলৈকে নাযাওঁ দিয়া আমি আৰু স্কুললৈকে যাওঁ ঠিক আছে ছাৰ যাবা তেনেহ'লে বেদে তুমি আৰু আজি স্কুললৈ কিয় নগলা ছাৰ আজি মোৰ গাটো ভাল লগা নাই বাপ্পা ভাল বাচা দিলোঁ দে শৰ্মা কি ভাবি আছে স্কুললৈ নাযায় নেকি দাস গেছোঁ ৰ'ব গেছোঁ দাস আমি ভেকলাক বেকাৰ সন্দেহ কৰিলোঁ শৰ্মা ভেদেক লগ পাই ভালেই হ'ল দে আমো নহ'লে তাক বিচাৰি যোৱাই গ'ল হয়